নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ আন এটা ভিডিঅ'লৈ আপোনাৰ সকলোকে স্বাগতম জনালোঁ। আজি আমি আলোচনা কৰিম এটা ইম্পৰ্টেণ্ট টপিকৰ ওপৰত, আৰু যিটো হৈছে ৰিচেণ্টলি হৈ যোৱা APSC CCEৰ এক্সামৰ কাট অফৰ ওপৰত। চ' বলক তেন্তে আমি ভিডিঅ'টো পলম নকৰি আমি ইয়াৰ সম্পূৰ্ণভাৱে ডিটেইলছখিনি চাই লওঁ, আৰু লগতে কাট অফ কিমান যাব পাৰে নাইবা কিমান হ'ব পাৰে তাৰ বিষয়ে এই ভিডিঅ'টোত আলোচনা কৰিম। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰিচেণ্টলি হৈ যোৱা APSC CCE এক্সামৰ যিটো পেপাৰৰ লেভেল আছিল, সেই পেপাৰৰ লেভেলটো আপোনালোকৰ ক'বলৈ গ'লে ইজি টু মডাৰেট লেভেলৰ আপোনালোকে পেপাৰ দেখিবলৈ পাইছে। প্ৰথমতে যেতিয়া এক্সামৰ সময়ত সকলোৱে ভাবিছিল যে এই পেপাৰটো বহুত ইজি নাইবা বহুত সহজ অহা বুলি তেখেতসকলে অনুমান কৰিছিল, আৰু তাৰ ফলত বহু কিছুমান নজনা এটেম্পটো তেখেতসকলে নিজৰ কনচাৰ্নছ লগাই নাইবা নিজৰ আইডিয়া লগাই তেখেতসকলে কৰিব গৈছিল, আৰু যিটোৰ ফলত কিছুমান চিলি মিষ্টেক হোৱা এই এক্সামটোত বহুতেই দেখা পোৱা গৈছে। আৰু সেইবাবে ক'বলৈ গ'লে এই এক্সামটোৰ যিখন পেপাৰ আহিছিল নাইবা যি দুখন পেপাৰ আহিছিল সেই দুখন ইমান ইজি নাইবা সহজ নাছিল। দুয়োটা পেপাৰে আপোনালোকৰ ক'বলৈ গ'লে মডাৰেট লেভেলৰ আপোনালোকৰ পেপাৰ আপোনালোকে দেখিবলৈ পাইছে। চ' বলক তেন্তে এতিয়া আমি পলম নকৰি আমি কিমান কাট অফ হ'ব পাৰে নাইবা যাব পাৰে এই এক্সামত, তেন্তে তাৰ বিষয়ে অলপ আলোচনা কৰি লওঁ। চ' আপোনালোকে স্ক্ৰীনত দেখা পাইছে যিটো আমাৰ এক্সপেক্টেড কাট অফ APSC CCE এক্সামৰ, সেইটো আপোনালোকে ইয়াৰ স্ক্ৰীনত আপোনালোকে দেখা পাইছে, য'ত আপোনালোকে দেখা পাইছে যে জেনেৰেল মেলৰ 80 to 85ৰ ভিতৰত আপোনালোকৰ কাট অফ যোৱাৰ এটা সম্ভাৱনা আছে, আৰু জেনেৰেল ফিমেলৰ আপোনালোকৰ কাট অফ যোৱাৰ সম্ভাৱনা আছে 75 to 80ৰ ভিতৰত। চ' আমাৰ নেক্সট OBCৰ মেলৰ আপোনালোকৰ কাট অফ যাব পাৰে 74 to 78ৰ ভিতৰত, আৰু আপোনালোকৰ ফিমেল OBCৰ নাইবা MOBCৰ আপোনালোকৰ কাট অফ যোৱাৰ এটা সম্ভাৱনা আছে 71 to 73ৰ ভিতৰত। নেক্সট আমাৰ আহিল SCৰ মেল যিটো কাট অফ হ'ব পাৰে নাইবা এক্সপেক্টেড কাট অফ হ'ব পাৰে আপোনালোকৰ 70 to 73ৰ ভিতৰত, আৰু SC ফিমেলৰ আপোনালোকৰ কাট অফ যাব পাৰে 65 to 69ৰ ভিতৰত। আৰু আমাৰ শেষত আহিল STৰ মেলৰ আপোনালোকৰ কাট অফ যাব পাৰে 66 to 69ৰ ভিতৰত, আৰু আপোনালোকৰ ST যিটো ফিমেল হয়, চ' ফিমেলৰ আপোনালোকৰ কাট অফ যাব পাৰে 60 to 64ৰ ভিতৰত। চ' এইখিনিয়ে আমাৰ ফালৰ পৰা যিটো কাট অফ এক্সপেক্টেড কাট অফ আছিল সেইটো আমাৰ ইয়াত দাঙি ধৰা হৈছে। চ' ইয়াৰ ওপৰত আপোনালোকৰ কিবা যদি মন্তব্য আছে নাইবা আপোনালোকে ভাবে যে ইয়াত কিবা সলনি হ'ব পাৰে, তাত আপোনালোকে কমেণ্ট বক্সত আপোনালোকে কমেণ্ট কৰি জনাব, আৰু লগতে নিজৰ এক্সপেক্টেড যিটো নেকি মাৰ্ক আপোনালোকৰ আহি আছে নাইবা যিটো মাৰ্ক আপোনালোকে পাইছে সেইটো কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আৰু আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল লাগিল এটা লাইক এটা ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।